মোবাইলত স্ক্ৰীন ৰেকৰ্ডিং কৰাটো সহজ কিয়নো আপুনি প্লে ষ্ট'ৰত যাই চাৰ্চ কৰিলে স্ক্ৰীন ৰেকৰ্ডাৰ বুলি বহুতো এপ আহি যায় আৰু সেই এপ ডাউনলোড কৰি আপুনি স্ক্ৰীন ৰেকৰ্ড কৰি ল'ব পাৰে কিন্তু যদি আপুনি কম্পিউটাৰৰ যোনটো স্ক্ৰীন সেইটো ৰেকৰ্ড কৰিব বিচাৰে তেতিয়া আপুনি পাই যাব বহুতো ছফ্টৱেৰ পাই যায় কিন্তু তাৰে কিছুমান কি হয় ৱাটাৰমাৰ্ক থাকি যায় তাৰে কিছুমানৰ আৰু কিছুমান আকৌ পেইড হয় আৰু কিছুমান 10 মিনিটৰ ওপৰত আপুনি ৰেকৰ্ড কৰিব নোৱাৰে কিন্তু মই যে আপোনালোকক এনেকুৱা দুটা স্ক্ৰীন ৰেকৰ্ডাৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিকেইটা পুৰা বেষ্ট হয় স্ক্ৰীন ৰেকৰ্ড কৰিবৰ কাৰণে পিচিৰ কাৰণে আৰু যিকেইটা সম্পূৰ্ণ বিনামূলীয়া আৰু য'ত কোনো ৱাটাৰমাৰ্ক নাথাকে আৰু আপুনি যিমান ইচ্ছা সিমান সময়লৈকে আপুনি স্ক্ৰীন ৰেকৰ্ড কৰিব পাৰে তো নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে টেকনিকেল অসম তো বলক বেছি সময় অপব্যয় নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ 2 নম্বৰতে যোনটো আহে সেইটো হ'ল এপাৱাৰছফ্ট ফ্ৰী স্ক্ৰীন ৰেকৰ্ডাৰ আৰু এই ছফ্টৱেৰটো ডাউনলোড কৰিবলৈ হ'লে আপুনি পোনপ্ৰথমে যাব গুগল ক্ৰমত আৰু তাত যাই চাৰ্চ কৰিব ডাউনলোড এপাৱাৰছফ্ট ফ্ৰী স্ক্ৰীন ৰেকৰ্ডাৰ আৰু তাৰপিছত চাৰ্চ কৰি দিব আপুনি যোনটো ফাৰ্ষ্ট অপশ্যন দেখিছে ডাউনলোড এপাৱাৰছফ্ট ফ্ৰী স্ক্ৰীন ৰেকৰ্ডাৰ ফৰ PC উইণ্ডোজ তাত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি ডাউনলোড লেটেষ্ট ভাৰ্চন যোনটো দেখিছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এটা কথা লক্ষ্য ৰাখিব এই ডাউনলোড নাও যোনটো আহে সেইটো ক্লিক নকৰিব কাৰণ এইটো ক্লিক কৰিলে আপোনাৰ যোনটো অপেৰা মেনু সেইটো ডাউনলোড হ'ব ষ্টাৰ্ট হ'ব তলত যোনটো দেখিছে নো থেংকছ কণ্টিনিউ টু ডাউনলোড এপাৱাৰছফ্ট ফ্ৰী স্ক্ৰীন ৰেকৰ্ডাৰ ফৰ PC তাত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি অলপ সময় ৱেইট কৰি দিব ৱেইট কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে আপোনাৰ যোনটো ফ্ৰী স্ক্ৰীন ৰেকৰ্ডাৰ এপাৱাৰছফ্ট এইটো ডাউনলোড হ'বলৈ ষ্টাৰ্ট হৈ গৈছে যেটো মোৰ ডাউনলোড কৰা আছে সেইবাবে ডাউনলোড নকৰোঁ আপুনি ডাউনলোড কৰি ইনষ্টল কৰি ল'ব কেনচেল কৰি দিছোঁ তো অলপ মই আপোনালোকক দেখাই দিব চেষ্টা কৰিম কেনেকৈ কি কৰে প্ৰথমতে এপাৱাৰছফ্ট ফ্ৰী স্ক্ৰীন ৰেকৰ্ডাৰ যোনটো ছফ্টৱেৰ সেইটো অপেন কৰিলোঁ এইটো অপেন কৰোঁতে প্ৰথমতে আপোনাৰ সন্মুখত এনেকৈ আহিব আপুনি এইটো কিমানখিনি হেৰি কৰে ৰেকৰ্ড কৰি স্ক্ৰীন এইটো চিলেক্ট কৰি ল'ব পাৰে যদি ফুল স্ক্ৰীন ৰেকৰ্ড কৰি ক্লিক কৰিলে হয় ডাইৰেক্ট ফুল স্ক্ৰীনত ক্লিক হৈ যাব আৰু ইয়াত আপুনি যোনটো অডিঅ' চ'ৰ্চ সেইটো কি দিয়ে মানে আপোনাৰ ছিষ্টেম দিয়ে নে অডিঅ' চ'ৰ্চ আপুনি ছিষ্টেম দিয়ে নে মাইক্ৰফোন দিয়ে নে ছিষ্টেম এণ্ড মাইক্ৰফোন এইটো চিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত আপোনাৰ এইখিনি এইবিলাক একো ছেটিং একো কৰিব নালাগে তাৰপিছত আপুনি যাব এইটোত ছেটিং বাটনত ইয়াত গৈ আপুনি চাই ল'ব পাৰে কি কৰিলে কি হয় ৰেকৰ্ডিং যদি ষ্টাৰ্ট কৰিব বিচাৰে তেনে কণ্ট্ৰল F6 টিপিব দিছে আৰু যদি ৰেকৰ্ডিংটো ষ্টপ কৰিব খোজে তেনে কণ্ট্ৰল F10 টিপিব দিছে আৰু যদি ৰেকৰ্ডিংটো পজ কৰিব খোজে তেনে কণ্ট্ৰল F7 আৰু ৰিজিউম কৰিব খুজিলে কণ্ট্ৰল F7 আৰু যদি এটা শ্ব' হাইড এইটো মই দেখাই আছোঁ অলপ পিছত তাৰপিছত ইয়াত আপুনি যোনটো ৰেকৰ্ডিং দেখিছে ইয়াত আপুনি এইবিলাক কোৱালিটিবিলাক বঢ়াই ল'ব পাৰে আৰু ফ্ৰেম ৰেট কিমান দিয়ে 24 30 50 60 আৰু এইটো আপোনাৰ অডিঅ' কোৱালিটিটো ষ্টেণ্ডাৰ্ড নে হাই দিয়ে নে ল' দিয়ে আপুনি এইবিলাক এইটো ইয়াত কৰি ল'ব পাৰে ভিডিঅ' ফৰ্মেটটো চেঞ্জ কৰিব পাৰে তাৰপিছত আপুনি হক কৰাৰ পিছত আপুনি অ'কে বাটন ক্লিক কৰিব আপোনাৰ ছেভটো যোনটো ছেভ হয় ছেটিংটো ছেভ হৈ যাব তাৰপিছত ৰেকৰ্ড তাৰপিছত আপুনি ৰেকৰ্ড বাটনটো যোনটো ক্লিক কৰিব তেতিয়া আপোনাৰ এনেকৈ ৰেকৰ্ড হ'ব ষ্টাৰ্ট হ'ব স্ক্ৰীনখন ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনাৰ তাত এনেকুৱা এখন আহিব এইটো আঁতৰ কৰিব নোৱাৰিব এইটো আঁতৰ কৰিবলৈ আপুনি কি দিব কণ্ট্ৰল Alt আৰু E একেলগে দবাই দিলে এইটো হাইড হৈ যাব আকৌ যদি এইটো আনিব খোজে কণ্ট্ৰল Alt E টিপি আনিব পাৰে আৰু আপুনি ৰেকৰ্ডিংটো শেষ হৈ যেতিয়া যাব ইয়াত ষ্টপ কৰি দিব আপোনাৰ ৰেকৰ্ডিংটো হৈ গ'ল তাৰপিছত এইটো ছেভ কৰিব হ'লে আপুনি যোনটো শুদ্ধ বটন দেখিছে ৰাইট চিনডাল দেখিছে তাত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি অলপ সময় ৱেইট কৰিব আপোনাৰ যোনটো ৰেকৰ্ড স্ক্ৰীন সেইটো স্ক্ৰীনখন ৰেকৰ্ড হৈ গৈছে 1 2 3 তো ফাৰ্ষ্ট যোনটো স্ক্ৰীন ৰেকৰ্ডাৰ ছফ্টৱেৰ হয় সেইটো হ'ল OBS ষ্টুডিঅ' আৰু এই OBS ষ্টুডিঅ'টোক মই যিমান স্ক্ৰীন ৰেকৰ্ডাৰ ছফ্টৱেৰ আছে সকলোতকৈ বেষ্ট বুলি ভাবোঁ কিয়নো ইয়াত আপুনি সকলো ধৰণৰ সুবিধা পাই যাব আৰু এই ছফ্টৱেৰটো ডাউনলোড লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰে নহ'লে আপুনি গুগল ক্ৰমত যাই চাৰ্চ কৰিব ডাউনলোড OBS ষ্টুডিঅ' আৰু সেনেকৈ ডাউনলোড কৰিব পাৰে আপুনি ছফ্টৱেৰটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত অ'পেন কৰি ল'ব ছফ্টৱেৰটো ডাউনলোড কৰি অ'পেন কৰি ল'ব অ'পেন কৰোঁতে আপোনাৰ এনেকুৱা আহিব এনেকুৱা এটা পেজ আহিব তাৰপিছত ইয়াত আপুনি যোনটো দেখিছে প্লাছ বটন ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি যোনটো দেখিছে ডিছপ্লে কেপচাৰ অপশ্যন 5 নম্বৰ অপশ্যন ইয়াত ক্লিক কৰি অ'কে ক্লিক কৰিব তাৰপিছত আৰু এবাৰ অ'কে ক্লিক কৰিব আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ যোনটো ডিছপ্লে হয়তো ৰেকৰ্ড হ'ব ষ্টাৰ্ট হৈ গৈছে এতিয়া আপুনি ৰেকৰ্ডিং কৰিব সেইটো যোনটো ষ্টাৰ্ট ৰেকৰ্ডিং দিছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰিলে আপোনাৰ ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যাব আৰু ৰেকৰ্ডিং ষ্টাৰ্ট হ'লে এটা কথা মনত ৰাখিব যাতে এইটো আপুনি হাইড কৰিব নাপাহৰে নহ'লে এইটো আপোনাৰ যোনটো ৰেকৰ্ড কৰিছে তাত আহি যাব তাৰপিছত ৰেকৰ্ডিং ষ্টপ কৰিব আহি আকৌ ষ্টপ ৰেকৰ্ডিং টিপি দিব আপোনাৰ ৰেকৰ্ডিং ষ্টপ হৈ যাব আৰু যোনখিনি ৰেকৰ্ড কৰিছে সেইখিনি ৰেকৰ্ড হৈ যাব
ৰেকৰ্ডিং কৰিছিলে এইখিনি ৰেকৰ্ড হৈ যাব আৰু আপোনাৰ কম্পিউটাৰত ছেভ হৈ যাব আৰু লগতে ইয়াত আপুনি যদি পিকচাৰ এড কৰিব বিচাৰে ভিডিঅ' ৰেকৰ্ডিঙৰ লগত যদি আপুনি ধৰক ইউটিউব চেনেলৰ মানে ৰেকৰ্ড কৰি আছে ভিডিঅ' এই প্লাছ বাটনটো ক্লিক কৰি যোনটো দেখিছে ইমেজ ইয়াত চাই আপুনি অ'কে যে ব্ৰাউজাৰত চাই আপুনি এটা আপোনাৰ পিকচাৰটো চিলেক্ট কৰি ল'ব মই দেখাই দিছোঁ এটা পিকচাৰ চিলেক্ট কৰি পেন অ'কে পিকচাৰ চিলেক্ট হৈ গৈছে আৰু লগতে এই ছফ্টৱেৰটোত আপুনি কি কৰিব পাৰে আপুনি ৱেব কেমো দিব বিচাৰে যদি ৱেব কেম দিব বিচাৰে তেন্তে ৱেব কেমো ল'ব পাৰিব ডাউনলোড কৰিব পাৰিব ৱেব কেমো দিব পাৰিব ৱেব কেম দিবলৈ হ'লে প্লাছ যোনটো বটন দেখিছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপুনি ভিডিঅ' কেপচাৰ ডিভাইচ যোনটো দেখিছে ইয়াত অ'কে ক্লিক কৰিব অ'কে আপোনাৰ ৱেব কেম যদি থাকে দেখালে হয় ইয়াত দিয়ে যিহেতু মোৰ ৱেব কেম নাই অ'কে ৱেব কেম হৈ যাব আৰু যদি আপুনি লাইভ ষ্ট্ৰীম কৰিব বিচাৰে তেন্তে এই ছফ্টৱেৰটো দি আপুনি লাইভ ষ্ট্ৰীমো কৰিব পাৰিব যদি লাইভ ষ্ট্ৰীম কৰিব বিচাৰে ইউটিউবত তেন্তে এইটো লাইভ ষ্ট্ৰীমো কৰিব পাৰিব তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি কিবা ক'ব লগা থাকে কমেণ্ট বক্সত জনাব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে আগলৈকে এনেকুৱা ধৰণৰ আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপুনি পাই থাকে